কিছু পৰৱৰ্তী খবৰলৈ এইবাৰ বিধায়ক শিলাদিত্যক উভতি ধৰিলে দৰং জিলা যুৱ কংগ্ৰেছৰ সভাপতি হুমায়ুন কবিৰে পূৰ্বে প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈক কোৰ্টৰ সমালোচনা কৰিছিল শিলাদিত্যই অসমৰ সৰ্বকালৰ সৰ্বশ্ৰেষ্ঠ মুখ্যমন্ত্ৰী বুলি যাক কোৱা হয় যিগৰাকী মুখ্যমন্ত্ৰীয়ে একেৰাহে 15 বছৰ কাল অসমত প্ৰতিনিধিত্ব কৰিছিল আৰু সেইগৰাকী ব্যক্তি হৈছে আমাৰ অতিকৈ মৰমৰ অতিকৈ শ্ৰদ্ধাৰ তৰুণ গগৈ ছাৰ আজি তৰুণ গগৈ ছাৰে লকডাউন সম্পৰ্কে এটা মন্তব্যৰ কৰাৰ পিছত লকডাউনত অসম চৰকাৰ ব্যৰ্থ হোৱাৰ কথাটো কোৱাৰ পিছৰে পৰা এগৰাকী মানসিক বিকাৰগ্ৰস্ত বিধায়ক যিগৰাকী বিধায়কৰ নাম ক'লেও হয়তো আপোনালোকে সকলোৱে গম পায় হোজাই সমষ্টিৰ বিধায়ক যিগৰাকী ব্যক্তিৰ কোনো যাক কোৱা হয় বহুবল্কী বিধায়ক সদায় সামাজিক মাধ্যমত হওক বা যিকোনো প্ৰেছ মিডিয়াত হওক তেখেতৰ মুখৰ পৰা সাম্প্ৰদায়িক বীজাণুযুক্ত কিছুমান মন্তব্য ওলায় যি মন্তব্যৰ দ্বাৰা আমাৰ হিন্দু মুছলমানৰ যি ভাতৃত্ববোধ এই ভাতৃত্ববোধত আঘাত হানে আজি গোটেই অসমখন গোটেই ভাৰতবৰ্ষ তথা গোটেই বিশ্বখন আতংকিত হৈ আছে এই আতংকময় পৰিৱেশত এগৰাকী বিধায়কৰ মুখৰ পৰা এজন প্ৰাক্তন মুখ্যমন্ত্ৰীৰ বিষয়ে এনে বিৰূপ মন্তব্য কৰাত আমি দৰং জিলা যুৱ কংগ্ৰেছে তীব্ৰ গৰিহণা দিছোঁ তেখেতে এষাৰ কথা কৈছিল যে তৰুণ গগৈক কোৱাৰেণ্টাইনত ৰখাৰ কথা কৈছিল আৰু মই তাৰ বিনিময়ত মই এটা কথা ক'ব বিচাৰিছোঁ যিগৰাকী বিধায়কে এইখিনি কথা কৈছে সেইগৰাকী বিধায়কক অতি শীঘ্ৰেই মানসিক চিকিৎসাৰ প্ৰয়োজন আছে কাৰণ ব্যক্তিগৰাকীয়ে বহু দিনৰ পৰা দেখা পাই আছোঁ তেওঁৰ বিষয়ে মই আজিলৈকে কোনো ধৰণৰ প্ৰতিক্ৰিয়া কৰা নাই সেই ব্যক্তিগৰাকীয়ে বহু দিনৰ পৰা দেখা পাই আছোঁ যে তেওঁৰ মুখেৰে কিছুমান সাম্প্ৰদায়িক বীজাণুযুক্ত বিষবাষ্প বিয়পাই আছে